গুড মৰ্নিং বন্ধুসকল। গুড মৰ্নিং। ব'লা ব'লা আমি অলপ ফুৰিব যাওঁ ব'লা। হা হৈছে গুড মৰ্নিং হ'লতো কোৱা। ব'লা এতিয়া ফুৰিব যাওঁ আহা। চব্জি লগাইছিলো, চব্জিখিনিও জাগাখিনি গোটেই জংঘল হৈ আছে। দেখিছেনে? বেঙেনা লাগিছে দুটা। এইটো বেঙেনাটো, এইটো আৰু এটা বেঙেনা। এইটো গছত তিনিটা লাগিছে, এইটো লাগি আছে আৰু এটা জলকীয়া সেনেকুৱা লগা নাই, গোটেইখিনি বেয়া হৈ গৈছে। ব'লা ব'লা ব'লা। দেখিছেনে গোটেই জংঘল হৈ গৈছে, এইখিনি চাফা কৰিব সময় পোৱা নাই। এইটো উৰহি বেয়া হোৱা নাই কিন্তু দেখিছে কি ধুনীয়াকৈ লাগিছে উৰহি। ব'লা ব'লা যাওঁ, পাৰ হৈ যাওঁ আহা আহা, আগুৱাই যাওঁ। জাগাখিনি গোটেই চাফা কৰিব লাগিব, চাফা কৰিলে ভাল হ'ব জাগাখিনি। ওপৰত হা তাই বুলি বিল্ডিঙৰ ওপৰত যায়। নাই নাই পৰিব আহা। আৰু এটা বস্তু দেখাই দি আছো, টেঙা এটা আছে। ইফালে আহিবা ইফালে আহিবা। এইটো দেখিছেনে? এইটো কি কয়, এইটো কি টেঙা বুলি কয়, এইটো নামটো নাজানো নহয় মই। এইটো গুটি হৈছে, পাতটো নাই। পাতবিলাক সৰিছে নে ছাগলী খাইছে? ব'লা ব'লা। উঠিব পৰা নাই। পাৰক অলপ দানাখিনি দি দিওঁ। পাৰ আনিছিলোঁ 3যোৰ, তাৰে 5টা মৰিল। কিবা বেমাৰে হৈছিল নে কি কিবা হৈছিল। দেখিছেনে পাৰ কিবা কি গ'লে আহিছে পৰিব এইজনী। ব'লা আহ কৈ পাৰ ক'ত? আহিছে। হৈছে খাব দিয়া। আহা ইফালে অলপ পিছুৱাই আহা, খাব দিয়া। এইটো ৰাস্তা দেখিছেনে? এইটো হৈছে চকটো, আমাৰ চকটো ফুলুং চকটো, সেইটো হৈছে। এইটো কালাৰফুল টিংটো দেখিছেনে? সেইটো হৈছে ধাবা। আমাৰ ঘৰৰ বেক চাইডে হৈছে গোটেইখিনি পাহাৰ। এইখিনি গোটেই খালী জেগা আছে। খালী জেগা মানে গোটেইখিনি কিনা হৈছে, এইবিলাক চব মাৰোৱাৰী কিনিছে। মানে মাটিখিনি মাৰোৱাৰী কিনি ৰাখিছে আৰু পাছলৈকে। এইটো আমাৰ একদম সীমাত লগা, এইটো মাটিটো মাৰোৱাৰী কিনিছে। এইটো মাৰোৱাৰী বনাইছে আৰু ৰুম এটা। বাকী গোটেই তাৰৰ বেৰা দিছে, কটা তার। ব'লা দিয়া ইফালে দিয়া হৈছে দিয়া। থেংক ইউ। আহা না ভাইটিয়ে বনাইছে। পাৰ গঁৰাল দেখিছেনে? এই চিলিঙত যে লগা এইটো এচি বৰ্ডৰ হয়। ইয়াতে ছাগলী গঁৰাল বনাইছিল। ছাগলী নবহে ইয়াতে, গোটেই ভাঙি দিছে।
পাৰৰ লগ নাই কাৰণে চৰাইৰ লগত থাকি দেখিছেনে মতা পাৰবিলাকে আকৌ ঘৰ এৰি নাযায় যে হা বান্দৰ বান্দৰ আচ্ছা ঢং 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 শুনিছে বান্দৰ বুলি আকৌ চাব গৈছো ওপৰলৈকে মাল এইটো বাপৰে বাপ কৈ বান্দৰ নাই নহয় এই বান্দৰ নহয় এইবিলাক এই চৰাই বহি আছো এইটো বান্দৰ দেখা পালে ক'ত বা দেখা পালে এনে বাহানাহে লাগে আহিবা বলা যাওক বলা ছাগলীটো খুলি দিওঁ আহা দেখিছে ছাগলীৰ ঘৰ এইটো বহি আছে চাগে এইটো আমাৰ মালিক এই ৰাজাৰ নিচিনা বহি থাকিলে অ মালিক আহা 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 বলা 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 ল Good morning, namaskar. হাঁহি দেখিছে নে কাম কৰি আছে তাই ঘৰত ঝাৰু পোছা মাৰি আছে বলা 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 তুলসীটো দেখিছেনে কি ধুনীয়া হৈছে এইটো এটা ফুলৰ ঠানি ৰুইছিলোঁ দেখিছেনে এইটো কি হয় ক'ব পাৰিছেনে এই কটা যে হয় এইটো ফুলটো হয় নে নহয় এতিয়া ৰুইছোঁহে মাত্ৰ আজি দেখোন ফুলো নাই দেখোন ফুল তোলা মানুহ দেখিছেনে এই নালাগে এইটো এইফালে আছে সেনেকুৱা মাৰিলে আৰু কি হ'ব এইটো ফুল হৈ থাকিব নেকি লেতেৰা হৈ গ'ল আৰু লেতেৰা হ'ল চাহ কামুৰিব লাগিব হাতত লাগিব চাওঁ হাতটো চাওঁ হাতটো লেতেৰা হ'ল চাওঁ গোটেই ধূলি লাগি কিনে চাওঁ গোটেই লেতেৰা হৈছে আপিটো হ'ল ছাগলী দৰক দিলোঁ এতিয়া যাওঁ আৰু আজি ভিডিঅ'টো কেনেকৈ লাগিছে যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব বাই বাই